নমস্কাৰ মই Chakrapani সaikia স্বাগতম জনাইছো মোৰ চেনেল Chakrapani সaikiaলৈ আজি নতুন এটা ব্লগৰ সৈতে আৰু বহুত কিছুমান ইনফৰমেশনৰ সৈতে আজি আহিছো আপোনালোকৰ ওচৰলৈ আজি মই আমাৰ ওচৰতে থকা হাসি আনখিল নামঘৰলৈ যাবলৈ ওলাইছো মোৰ কিবা খৰাই ভাগি দিবলৈ আছিল সো ভাবিলো ভিডিও এটা বনাই দিও আৰু দুই চাৰিটা ইনফৰমেশন আছে মোৰ লগত শেয়াৰ কৰিবলৈ আপোনালোকৰ সৈতে সো ইনফৰমেশন খিনি দি দিও আৰু মোৰ লগত যাবলৈ ওলাইছে মোৰ Boleh, bolok, kami akhirnya nampak lezat. Iya, amar bhaijanne gari uliai ince, gari mana scooty aru. Sok, gamar poribesh kiman dhuniya, haloria haloria khunaru fuli ase. Iya, duta man sok gamar poribeshor raja dekhise. Raja dekhise, apnaloke comment koribosun. Iya, sok ekdom eta hiujia poribeshor majedi ami ahi asu akhire namghorle. বাটত সোণাৰু ফুলি আছে সোণাৰু ফুলবিলাক পৰি আছে মানে কি ধুনিয়া লাগিছে এই পুৰণা আঠখিলিয়া পাইছোহি এপিনে পুৰণা আঠখিলিয়ালৈ যায় কিমান দূৰ মই নাজানো গৈ পোৱা নাই আজিলৈকে হাই গাইজ আমি আহি পুৰণা আঠখিলিয়া পাৰ হৈছো আপোনালোকে দেখিলেই ভিডিঅ'ত যে পুৰণা আঠখিলিয়া গেটখন আমি পাৰ হৈ আহিছো হেফালেদি পুৰণা আঠখিলিয়া যাব পাৰে আৰু এতিয়া আমি আহি পথাৰৰ মাছ পাইছোহি আৰু বেছি দূৰ নাই আঠখিলিয়া নামঘৰলৈ কিন্তু গছজোপা দেখিলো অকমান ৰলু আমি তাৰ পিছত কিন্তু বলো এটা ইনফৰমেশন দিবলৈ আছে আপোনালোকক বহুত ডাঙৰ ইনফৰমেশন হয় সো দি যাও মোৰ লগত পোৱালিও আছে সো কথাটো হল এনেকুৱা যে আপোনালোকে যেতিয়া মোবাইল এটা বিকে বা মোবাইল এটা এক্সচেঞ্জ কৰে এক্সচেঞ্জ কৰিলে আজিকালি এক্সচেঞ্জ ভ্যালু দিয়ে আৰু নতুন মোবাইল এটা কিনিবলৈ গলে আপুনি এক্সচেঞ্জ ভ্যালু পায় পুৰণা মোবাইলটো যদি দি দিয়ে কিন্তু সেই দিয়াৰ সময়ত বা মোবাইলটো বিকাৰ সময়ত আপুনি নৰমালি সেটিংছত গৈ ৰিসেট কৰি পেলানি মোবাইলটো দি দিয়ে ভাবে যে আপোনাৰ সব বস্তু ডিলিট হৈ গল ফটো সব ডিলিট হৈ গল সো আপুনি এটা সেফ কিন্তু সেফ নহয় এই কথাটো মনত ৰাখিব সেফ নহয় সেই সাধাৰণ ৰিসেটটো কৰি দিয়াৰ পিছতো ডাটাখিনি থাকি যায় সো সেই ডাটাখিনি আমি ৰিকভাৰ কৰিব পৰা অপচনটো থাকে গতিকে সেই ডাটাখিনিৰ মূল্য বহুত বেছি সেই ডাটাখিনি ৰিকভাৰ কৰিব পাৰে মানুহে গতিকে এই ভুলটো নকৰিব বিকাৰ আগত আপুনি যেতিয়া ৰিসেট কৰিব ৰিসেট কৰাৰ আমি ডাটাখিনি ৰাখি ল'ব নিজৰ যিখিনি প্ৰয়োজনীয় ডাটা তাৰ পিছত আপুনি মোবাইলটো ৰিসেট কৰিব ৰিসেট কৰাৰ পিছতো সেই যেটো আপোনাৰ 16GB বা 32GB বা 64GB বা 120 হক আপুনি জাংক ফাইল বা কিবা ফাইলেৰে ভৰ্তি কৰি দিব ফোনটো দুই তিনিবাৰ তেনেকৈ ভৰ্তি কৰিব আকৌ ফৰমেট কৰিব বা দুবাৰ ম্যাক্সিমামটো কৰিবই হেতু মই কলো কথা আৰু তেতিয়া তেনে কৰিলে কি হয় যিখিনি ৰিকভাৰ হোৱা চান্স আছে সেই ৰিকভাৰ হোৱা চান্সটো নাইকিয়া হৈ যায় 90% নাইকিয়া হৈ যায় যে ৰিকভাৰ হ'বলৈ চান্সটো সো এইখিনিয়ে কথা কলো দুজনমান পাৰ হৈ গৈছে খুব চাই গৈছে কি কৰি আছে সো মই ইনফৰমেশনটো দি দিও বলো আৰু ইয়াৰ ওপৰত মই এটা ভালকে ভিডিও বনাম উইথ প্ৰ্যাকটিক্যালে হেতি ভালকে বুজাম আপোনালোকক কিন্তু আজি সৰু এটা ইনফৰমেশন যে বিকাৰ আগত আপুনি মোবাইলটো কেতিয়াও ঘপককে বিকি নিদিব কাৰণ এই ডাটাটো মূল্য বহুত বেছি চাইনাৰ কোনোবা এডোখৰ জেগাত মই শুনিছো মানে তাত আপোনাৰ পুৰণা মোবাইলত যিখিনি ইউজ কৰা মোবাইলৰ ভ্যালুটো বেছি 10000 টকা যদি নতুন মোবাইলটো 15000 টকা দিয়ে সেকেন্ড হ্যান্ড মোবাইলত কাৰণ হিয়তি ডাটাখিনি যিখিনি থাকে সেইখিনি ৰিকভাৰ কৰি পেলানি বিকে আৰু সেই ডাটাখিনিত বহুত টকা লাখ টকা হ'ব পাৰে কোটি টকা হ'ব পাৰে আজি সাপোজ আমাৰ বুলিয়ে নহয় কোবাৰ ধৰি লওক আপোনাৰ মন্ত্ৰী এজনৰ মোবাইল বিকিলে তেওঁ তাত যিমান ডাটা আছে সেই ডাটাখিনি যদি পাই যায় কোনোবাই সেই ডাটাখিনি যদি বিক্ৰী কৰে হেবু কোটি টকা হ'ব হেবু ডাটা কাৰণ তেওঁ পাৰ্সোনাল এক্টিভিটি বা তেওঁ কি কাম কৰে মোবাইল সেই ডাটাখিনি তাতে ষ্ট'ৰ হৈ থাকে না আৰু তেওঁ ডাটাখিনি যেতিয়া ইমান ভ্যালু হৈ যাব কিন্তু আমাৰ নৰমাল মানুহৰ ডাটাখিনিও ভ্যালু থাকে কিন্তু ইমান নহয় যিখিনি ভিআইপি মানুহ সিহঁতৰ ডাটাৰ ভ্যালু বহুত বেছি গতিকে বজাৰত আজিকালি ডাটাও বিক্ৰী হয় মনত ৰাখিব গতিকে সাৱধান আৰু এই কাৰণে কৈছো যে এজনী ছোৱালীয়ে মোবাইলটো ইউজ কৰে ধৰি লওক ছোৱালী মানুহৰ মোবাইল হক বা ল'ৰা মানুহৰ মোবাইল হক কথাটো কি হয় আমি মোবাইলটোত নানা ৰকমৰ ফটো মাৰো নানা ৰকম আমি ভিডিও ৰেকৰ্ড কৰো নানা ৰকমৰ মেছেজ থাকিব পাৰে সো এই বস্তুখিনি যদি ৰিকভাৰড ওলাই যায় কি হয়তো ব্ল্যাকমেল কৰা চান্সও থাকিব পাৰে ছোৱালীজনী সাপোজ ছোৱালীজনীক ব্ল্যাক কিবা মানে তাই হয়তো সেলফি কিবা ফটো পাবও পাৰে বেয়া বস্তু কথা কোৱা নাই মই ভালো পাবও পাৰে সো তেওঁ মানে কি হয় যাৰ হাতত লাগি যাব আজিকালিতো মানুহবিলাক জানে পইচা পাতি প্ৰতি পুৰা মানে পইচা সবকে লাগে সো কিছুমানটো বেয়া মানুহ থাকে এটি ব্ল্যাকমেল কৰিব পাৰে এই বস্তুটো লৈ পেলানি সো সেই ডাটাখিনি লৈ পেলানি আপোনাক ব্ল্যাকমেল কৰিব পাৰে গতিকে সেইখিনি যাতে নহওক গতিকে ৰিকভাৰ হোৱা চান্সটো একদম নিদিব
এইটো মই ক'লোঁ। আৰু ইয়াৰ ওপৰত মই সম্পূৰ্ণকৈ ঘৰত গৈ ভালকৈ যিমানকণ পাৰোঁ মানে যদি সময় হয় ভিডিঅ'টো বহুত দীঘল যদি নহয় তেতিয়া মই আৰু অলপ ইনফৰ্মেশ্যন দিবলগীয়া আছে। কিন্তু এতিয়া অকণ সময় হৈছে, আমি যাওঁ। আঠখেলীয়া নামঘৰ দেখাব লাগে আপোনালোকক, অলপ আঠখেলীয়া নামঘৰ দেখাওঁ, চাব আমাৰ আঠখেলীয়া নামঘৰ, গোলাঘাট জিলাত থকা আঠখেলীয়া নামঘৰ। আগতেও মই এটা ভিডিঅ' বনাইছিলোঁ, সেইটো চেনেল আছিলে, সেইটো চেনেল এতিয়া বৰ্তমান নাই। ব'লক গৈ থাকোঁ আৰু এনজয় কৰক। এয়া চাওক আমাৰ গাঁৱৰ পৰিৱেশ কিমান ধুনীয়া। মই একচুৱেলি ৰাতিপুৱাতে অহা কথা আছিলোঁ, ৰাতিপুৱা অলপমান অসুবিধা হোৱাৰ কাৰণে নোৱাৰি। ৰাতিপুৱা মানে কি হ'ল, ভিডিঅ'টো বনাবলৈ মই 4টামান বজাতে অহা কথা আছিলোঁ মানে নামঘৰলৈ। চ' ৰাতিপুৱা যিটো ভিউ, একদম বহুত ধুনীয়া ভিউ। এই ভিউটো মই দেখাবলৈ চেষ্টা কৰিম বুলি মানে কৰিছিলোঁ, কিন্তু নোৱাৰিলোঁ। মানে ৰাতিপুৱা বৰষুণ দিলে, আৰু বৰষুণ দিয়াৰ পিছতে কি হ'ল, মোৰ গাটো বেয়া যিহেতু, মানে চাৰ্জাৰী কৰিবলগীয়া হৈ আছে, মোৰ পাথৰ এটা আছে। চ' এইকেইদিনতে চাৰ্জাৰী কৰাৰ কথা আছে, সেইকাৰণে শৰাই দিম বুলি ওলাই আহিছোঁ। আৰু ৰাস্তাতে মানে বিষ আহি গ'ল, পেটৰ অলপ বিষ হ'ল। চ' সেইকাৰণে অহাটো দেৰি হ'ল। সেইকাৰণে এতিয়া ইমান ভাল ভিউ নাপাব, তথাপিও যিমানকণ পাৰোঁ চেষ্টা কৰিম। নহ'লেতো বহুত ধুনীয়া ভিউ। আমি আহি তিনিআলিটা পালোঁ। এতিয়া বাওঁ ছাইডে ঘূৰিব লাগিব। এইডোখৰ বেবেজীয়া গাঁও বুলি কয় নেকি সম্ভৱ। বাওঁ ছাইডে ঘূৰি আহি দেখিলোঁ যে ৰাস্তা বন্ধ হৈ আছে, মানে দলং বনাই আছে। দেখিলোঁ ছাইডেদি গাড়ীবোৰ গৈ আছে, আমিও ছাইডেদি পোনাই দিলোঁ। আহি আকৌ আঠখেলীয়া নামঘৰ গেট পাইছোঁ। এইখন প্ৰথমখন গেট আঠখেলীয়া নামঘৰৰ। ইয়াতে বজাৰ বহে, এই আঠখেলীয়া নামঘৰৰ ওচৰতে। মানে এয়া আঠখেলীয়া বজাৰে কয় নে কি কয় নাজানো আৰু। মই বজাৰ ঘৰকেইটা দেখিছোঁ, অনুমান কৰিছোঁ যে বজাৰ বহে। চাওক ৰঙা কি ধুনীয়া ফুল ফুলি আছে, বহুত ধুনীয়া লাগে এনেকুৱা পৰিৱেশত আহি কৰি, বহুত ভাল লাগে মুঠতে। চাওক আহি আঠখেলীয়া নামঘৰ পাই গ'লোহি। এতিয়া আমি দুটামান বজাৰ কৰি লৈছোঁ, মানে চাকি বন্তি ধূপ ধূনা লাগিবতো, আৰু শৰাই দিবলৈ আহিছোঁ যিহেতু শৰাই বস্তু দুই এটা লৈ আহিছোঁ। অলপমান ইয়াতো কিনিব লাগিব, আৰু দোকানবিলাকৰ পিছফালে চুৰিয়া পিন্ধা সুবিধা আছে দেই। চব বস্তু পাতি লৈ আহিছোঁ, পূৰা বজাৰ চজাৰ কৰি ল'লোঁ ইয়াতে। চুৰিয়া তুৰিয়া চব পিন্ধি ল'লোঁ, ইয়াতে সুবিধা আছে। ই চুৰিয়া পিন্ধা নাই বাৰু, কাৰণ মোৰ লগতহে আহিছে অকণমান সহায় কৰি দিবলৈ। চ' এয়া চাওক তৃতীয়খন গেট হ'ব, তৃতীয়খন গেট। কিমান ধুনীয়া পৰিৱেশটো চাওক এবাৰ। হাঁহি দে কিমান ধুনীয়া পৰিৱেশ চাওক, একদম সেউজীয়া পৰিৱেশ চবফালে। মানে কিবা এটা ভাল লাগে, এনেকুৱাবিলাক পৰিৱেশত মানে কিবা এটা ভাল লাগে। তাতে আঠখেলীয়া নামঘৰ, পবিত্ৰ এটা জেগা। এবাৰ আহিব আপোনালোকে। এয়া চাওক হাত ভৰি ধুবলৈ কি ধুনীয়াকৈ সুবিধা কৰি দিছে মানে। এতিয়া আমি প্ৰথমে যাওঁ, চাকিটো দি লওঁ। এইটো আছিলে আগতে পুৰণা নামঘৰ, আঠখেলীয়া একদম পুৰণা নামঘৰ। ইয়াতে এতিয়া চাকি বন্তি জ্বলোৱাৰ ব্যৱস্থাটো কৰি দিছে, যে সকলো মানুহে আহি পেলাইনি ইয়াতে চাকি জ্বলাব লাগে। মেইন নামঘৰটো এতিয়া ইয়াৰ বাওঁ ছাইডে আছে। সেৱা চেৱা কৰি হ'ল, এতিয়া চাকি দিওঁগৈ। পুৰণা নামঘৰ ভাগ আমি সেৱা ল'লোঁ। ইয়াতে চাকি দিয়ে সকলোৱে, আৰু এইফালে গৈ পেলাই শৰাই বস্তু চমজাব লাগিব, মই চাই যাব লাগিব।
চাকি বন্তি জ্বলাই সেৱা কৰি ল'লোঁ। এতিয়া কঠখন থৈ লওঁ। তো দেখিলে আপোনালোকে চাকি জ্বলাই হৈ গ'ল। কিন্তু এটা কথা মন কৰিছোঁ যে ইয়াত পলিথিনবিলাক মানুহে এৰি থৈ গৈছে এনেকৈ। ছাইডতে ডাষ্টবিন দিয়া আছে। পলিথিনবিলাক প্লিজ উঠাই পেলানি ডাষ্টবিনত পেলাই দিব। মানে ইমান ধুনীয়া এটা পবিত্ৰ জেগাটো লেতেৰা নকৰিব আৰু। এতিয়া আমি শৰাই দিবলৈ যাওঁ। কোনফালে যায় জানো শৰাই দিবলৈ? এইফালেদি যাব লাগিব শৰাই দিবলৈ। শৰাই বস্তু এয়া শৰাই বস্তু চঞ্জাই দিছোঁ মই। শৰাই বস্তুবিলাক আকৌ এইফালে মানে এটা বেলেগকৈ আছে মানে ঘৰ, তাত গৈ চঞ্জাই দিবগৈ লাগে। মই এটা এটাকৈ চঞ্জাই থৈ আহিলোঁ। তাৰপিছত আমি নামঘৰলৈ যাম এতিয়া। এয়া হ'ল আঠখেলীয়াৰ মানে একদম মেইন নামঘৰ। সেৱা এটা কৰি লৈ অকণমান সোমাম। এয়া চাওক আঠখেলীয়া নামঘৰ ভিতৰ ভাগ। প্ৰসাদ দি আছে। ছিষ্টেমটো চাওক কিমান ধুনীয়াকৈ দিছে। কষ্ট হয়তো মানুহবিলাকৰ একদম মানে নহ'লে পাচিত লৈ কিমান দিব আৰু কেৰি বেগো দি দিয়ে এনেকৈ, যাতে ঘৰলৈ লৈ যাবলৈ সুবিধাটো হয়। এই গাড়ীখন এই কল নিয়া মানে যিটো বস্তু বনাইছে, যি এনেকৈ সুবিধা কৰি লৈছে মানে বহুত ধুনীয়া। কোনোবা দান কৰিছে, নাম লিখি দিছে। ভাইটিয়ে কি কৰিছে, পাৰক খাবলৈ দিছে। সেয়া চাওক আঠখেলীয়া নামঘৰ পুখুৰীত এই ইয়াত কাছ দেখিছে নাই? এই চাওক কাছ কেনেকৈ দলংখনত আছে দেখিছে? শুই আছে, ৰ'দ লৈ আছে কাছ। ইয়াত বহুত কাছ আছে, বহুত ডাঙৰ ডাঙৰ কাছ আছে। মই মোবাইলেদি থ্ৰুৱেদি মানে ভিডিঅ' কৰি আছোঁ তো ইমান ভালকৈ দেখাব পৰা নাই আৰু। তো এতিয়া আমি যাবলৈ ওলালোঁ। ওলাই আহিছোঁ অৱশেষত নামঘৰৰ পৰা। প্ৰসাদ চসাদ খালোঁ, প্ৰসাদ দিলে। বাই বাই আঠখেলীয়া। ঘৰ পোৱালৈকে আৰু অলপ টাইম লাগিব। এতিয়া গৈ কিবা এটা খাই লওঁ, ভোক লাগিছে। মৰ্ণিং মানে একো খোৱাই নাই আৰু শোৱাও হোৱা নাই তেনেকৈ। কালিও টোপনি ক্ষতি হৈ আছিলে। চব ৱালত কিমান ধুনীয়া ধুনীয়া পেইণ্টিং কৰি আছে। বাই বাই আঠখেলীয়া নামঘৰ। চব গাঁৱৰ পৰিৱেশবিলাক চব কি ধুনীয়া, কিমান ধুনীয়া লাগে। চব ৰাস্তাৰ কিনাৰে কিনাৰে গোটেই সেউজীয়া সেউজীয়া ঘাঁহ বনবিলাক আছে, সেউজীয়া সেউজীয়া গছ গছনিবিলাক আছে। চ' বন্ধুসকল, আমি নামঘৰৰ পৰা ওলাই আহিলোঁ। ওলাই অহাটো আমি দেখাব নোৱাৰিলোঁ ভালকৈ, তাতো যিমানকণ পাৰোঁ দেখালোঁ। এতিয়া আমি বেলেগ এটা ৰাস্তা, যোৱা ৰাস্তাটোত মানে অহা নাই, আমি বেলেগ এটা ৰাস্তাই দি আহিছোঁ, শ্বৰ্টকাট এটা দি আহিছোঁ। চব একদম গাঁৱৰ মাজেদি আহিছোঁ। ইমান ধুনীয়া এটা পৰিৱেশ। চ' আমি ইয়াত সৰু এখন জান এখনো পাইছোঁহি। চ' ব'লক গৈ থাকোঁ। হেল্ল' ভাই যাম তই ব'লক। বাই বাই। লাইক শ্বেয়াৰ কৰিবলৈ গৈ দেই। ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব দেই। লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মনত ৰাখিব, কৰি দিব। তেতিয়াহে মই আগবাঢ়িবলৈ সুবিধা পাম। একদম গাঁৱৰ পৰিৱেশত আহি বিৰাট ভাল লাগে। একদম চাৰিওফালে যেতিয়া সেউজীয়া সেউজীয়া। এইখিনিত আগত কেইটামান মানে জেগা আছে, মই দেখাম। ইমান ধুনীয়া নহয়, ইমান ধুনীয়া মানে সদায় থাকিবলৈ মন যাব এনেকুৱা জেগা। এইখিনিতে অলপ গাঁৱৰ পৰিৱেশবিলাক দেখাবলৈ লৈছোঁ, চাওকচোন। এইটো খেৰ মেজি দেখিছে? গাঁৱত পোৱা যায় এইবিলাক, টাউনত ক'ত পাব। এতিয়া আমি বাঁওহাতে ঘূৰিম। মাটি চহাইছে চব কঠীয়া পাৰিবৰ কাৰণে। এই আগততো দেখিছিলোঁ আমি কঠীয়া পাৰিলেই ন।
আহি আকৌ এখন দলং পালোহি মানে ভাল লাগে এনেকুৱাবিলাকত আহি পেলাই কিবা এটা ভাল লাগে আহিব কেতিয়াবা মই ভিউৱাৰ্ছসকলক কৈছোঁ আহিব কেতিয়াবা চাবহি গাইজ ফাইনেলি আমি ঘৰ পাই গ'লোহি দুইটা আহি পুৰা ঘৰত উপস্থিত হ'লোহি এতিয়া চাওঁচোন আৰু মই কিবা কিবি ইনফৰ্মেশ্যন দিব পাৰোঁ যদি দিম নহ'লে ভিডিঅ'টো ইয়াতে সামৰি দিম